পোনপ্ৰথমতে আটাইলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। গোটেই অসমত আজি এক ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছে তৃণমূল কংগ্ৰেছ দলে আৰু এই পৰিপ্ৰেক্ষিততে বাক্সা জিলাতো আমি ধৰ্ণা কাৰ্যসূচী হাতত লৈছোঁ আৰু এই ধৰ্ণা কাৰ্যসূচী হাতত লোৱাৰ উদ্দেশ্যটোৱে হ'ল এক অসম সম্প্ৰীতিৰ অসম। আমি গোটেই হিন্দু মুছলমান ভাই মিলি আমি একেলগে এটা এনাজৰীৰে আমি আগবাঢ়িব লাগে। ইয়াত আমি বিভাজনৰ ৰাজনীতি কৰাটো বাদ দি গোটেই ব্যৱস্থাপনাটো আমি এক উন্নতিৰ জখলালৈ আগবাঢ়িব লাগিলে আমি একতাৰ জৰিৰে থাকিব লাগিব। আৰু এই পৰিপ্ৰেক্ষিতত বিজেপি চৰকাৰখনে আজি 10টা বছৰ আজি ৰাজ্যক হিন্দু মুছলমানৰ ব্যৱস্থা কৰিছে। আজি NRCৰ নামত বহু কোটি টকা তেওঁলোকে লুণ্ঠন কৰিছে, কিন্তু আমাৰ NRCৰ নামত সফলা স্বৰূপ এটা আমি দেখিবলৈ পাইছোঁ। NRCৰ নামত ইমান মানুহ হাহাকাৰৰ অৱস্থা কৰিছে। আজি এঠাইৰ পৰা এঠাইলৈ যাওঁতে মানুহৰ বহু টকা পইচা গ'লগৈ, কিন্তু উত্তৰত এজনো বাংলাদেশী বিদেশী তেওঁলোকে বিচাৰি নাপালে আৰু বিচাৰি নাপাই এতিয়া তেওঁলোকে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। তেওঁলোকে বিভিন্ন মানুহৰ ঘৰ দুৱাৰ ভাঙি মানে এনেকুৱা মানৱতাৰ বাহিৰত তেওঁলোকে কাম কৰিছে, যাৰ কাৰণে আজি গোটেই অসমৰ লগতে আমি এই বাক্সা জিলাৰ অন্তৰ্গত মথনগুৰি সমষ্টিত আমি ধৰ্ণা কাৰ্যসূচীটো লৈছোঁ। ধৰ্ণা কাৰ্যসূচী অত্যন্ত শান্তিপূৰ্ণভাৱে আমি লৈছোঁ। ইয়াত কোনো শৃংখলাবদ্ধভাৱে লৈছোঁ, আমি কোনো মানে অশৃংখল পৰিৱেশত আমি লোৱা নাই। গতিকে ধৰ্ণা কাৰ্যসূচী আমি সফল কৰিবলৈ আমি পাৰিছোঁ বুলি আমাৰ বিশ্বাস হৈছে। এইখিনিয়ে ক'ব লগা আমাৰ আজি।